ইয়াৰ অনাৰ পৰীক্ষা কেঞ্চেল বুলি ঘোষণা কৰা হৈছে, তথাপিও ল'ৰাটো পৰীক্ষা দিব খোজে। ছাৰ, পৰীক্ষা কেঞ্চেল হোৱা বুলি শুনি পাই মোৰ ল'ৰাটো পাগলা হৈ গৈছে। চৰকাৰে পৰীক্ষা কেঞ্চেল বুলি ঘোষণা কৰিছে, তথাপিও ল'ৰাটোৱে পৰীক্ষা দিব খোজে। ৰাস্তাত নামি আন্দোলন কৰি আছে। এতিয়া এই ল'ৰাটোক লৈ আমি কি কৰিম? এই ল'ৰাটো নামানে। এই ল'ৰাটো কৈ আছে মোৰ পৰীক্ষা ল'বই লাগিব। আমি চৰকাৰে পৰীক্ষা কেঞ্চেল কৰিছোঁ, কেঞ্চেলেই থাকিব। কোনো প্ৰকাৰে পৰীক্ষা হ'ব নোৱাৰে। নহয়, পৰীক্ষা কেঞ্চেল হ'ব নোৱাৰে। মই পৰীক্ষা দিম। পৰীক্ষা দিব নেদা? মই ডেইলি ৰাতি 1-2টাত লৈকে কিতাপ পঢ়িছোঁ। জানা কিমান কষ্ট হৈছে মোৰ? আৰু তুমি কৈ আছা যে পৰীক্ষা কেঞ্চেল কৰি দিছোঁ। মই এবছৰ চাইকেল মাৰি মাৰি টিউশ্যন পঢ়িছোঁ। কিমান পইচা খৰচ হৈছে? পইচাবিলাক কোনে দিব? তোৰ বাপে দিব নেকি পৰীক্ষা নাপাতিলি? পৰীক্ষা পাতিবই লাগিব। হে গাইজ, ভিডিঅ'টো কেনে লাগিছে? যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।